আহা সখী আহা বাই বৃন্দাবনে যাওঁ, বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ। সমাগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে উদ্ভাসিত হ'ব সমগ্ৰ ৰাজ্য। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি। যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি কণ কণ শিশুসকল ব্যস্ত হৈ পৰিছে এতিয়া ৰাসৰ আখৰাস্থলীত। আৰু সমান্তৰালভাৱে বালিপাৰাটো অব্যাহত আছে আগন্তুক ৰাস উৎসৱৰ পূৰ্ণ প্ৰস্তুতি। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বালিপাৰা বাছ। আৰু মই বৰ্তমান উপস্থিত আছোঁ বালিপাৰা অষ্টম বাৰ্ষিক ৰাস মহোৎসৱৰ আখৰাস্থলীত। মই পোনপ্ৰথমেই বালিপাৰা বাজৰ দৰ্শকসকলক অষ্টম বাৰ্ষিক বালিপাৰা ৰাস উৎসৱৰ আখৰাস্থলীৰ কিছু দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে এনেধৰণেই এতিয়া কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আগন্তুক ৰাস উৎসৱৰ বাবে এক উখল মাখল পৰিৱেশ। বিগত বৰ্ষৰ দৰেই বালিপাৰাত এইবেলিও আচলতে অতি উলহ মালহেৰে পালন কৰা দেখা যাব। অহা 11 আৰু 12 নৱেম্বৰ তাৰিখে এক ৰাস উৎসৱৰ আয়োজন কৰা দেখা গৈছে বালিপাৰাত। মই আখৰাস্থলীৰ পৰা সামগ্ৰিক পৰিৱেশটো বালিপাৰা বাজৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে এনেদৰে এতিয়া কণ কণ শিশুসকলে আখৰাস্থলীত ব্যস্ত হৈ পৰা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে বালিপাৰাৰ ৰাস মহোৎসৱৰ আখৰাস্থলীত। হয়, মই যিহেতু বালিপাৰা অষ্টম বাৰ্ষিক ৰাস উৎসৱৰ আখৰাস্থলীত আছোঁ আৰু ইতিমধ্যে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অহা 11 আৰু 12 নৱেম্বৰ তাৰিখে বালিপাৰাত ৰাস উৎসৱ। আমাৰ সৈতে এইখিনিতে বালিপাৰা অষ্টম বাৰ্ষিক ৰাস উৎসৱৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। মই পোনে পোনে তেখেতসকলৰ পৰা সবিশেষ জনাৰ চেষ্টা কৰিম এই বৰ্ষৰ যি ৰাস তেওঁলোকে কেনেধৰণে আয়োজন কৰিছে আৰু বালিপাৰাৰ যি ৰাস এক ঐতিহ্য বহন কৰি আছে বিগত বহু বছৰৰ পৰা। কেৱল বালিপাৰা বুলি নহয়, নিকটৱৰ্তী বহু অঞ্চলৰ পৰা যিহেতু অজস্ৰ ৰাসপ্ৰেমী ৰাইজে আহি এই ৰাসখনত অংশগ্ৰহণ কৰে, ভিৰ পৰিলক্ষিত হয়। আৰু এইবেলি তেওঁলোকে কেনেধৰণে সাজু হৈছে মই উদযাপন সমিতিৰ সাধাৰণ সম্পাদকৰ পৰা জনাৰ চেষ্টা কৰিম। কি ক'ব, যিহেতু বালিপাৰাৰ ৰাসলৈ বেছিদিন নাই, যিহেতু দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব অষ্টম বাৰ্ষিক ৰাস উৎসৱ, কেনেধৰণৰ আয়োজন যিহেতু সময় সমাগত? আয়োজন পূৰ্ণগতিতে চলি আছে, আমাৰ আখৰা চলি আছে। অহা 11-12 নৱেম্বৰ অষ্টম বাৰ্ষিক সৰু বালিপাৰা ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি। আমি অনুষ্ঠান যি বহলভাৱে অলপ চিন্তা কৰিছোঁ এইবাৰ। ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা সকলোখিনি কামনা কৰি আগবাঢ়িছোঁ অনুষ্ঠানলৈ। হয়, নিশ্চিতভাৱে। আৰু মই যিহেতু উদযাপন সমিতিৰ কৰ্মকৰ্তাসকল আছে, মই সম্পাদকৰ পৰা আন এটা কথা জনাৰ চেষ্টা কৰিম। বালিপাৰা ৰাস বুলি ক'লে এক বিশেষ আকৰ্ষণ বুলি ক'লে প্ৰতি বছৰে আমন্ত্ৰিত শিল্পীসকলক নিমন্ত্ৰণ জনোৱা হয়। এইবাৰ বিশেষ কোনোবা আকৰ্ষণ তেনেকুৱা আপোনালোকে উপস্থাপন ৰাখিছে নেকি ৰাসখনৰ লগত? হয়, এইবাৰ আমি দুগৰাকী শিল্পী, শিৰোমণি খ্যাত মানস ভাগৱতী আৰু অভিনেত্ৰী সুনীতা কৌশিক, আমাৰ 12 তাৰিখে মহাৰাসৰ অনুষ্ঠানত তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ ৰাসখনিত। সুনীতা কৌশিকে তেওঁ নৃত্য অভিনয় কৰিব আৰু মানস ভাগৱতীয়ে দ্বিতীয় নিশাৰ ৰাসৰ উদ্বোধন কৰিব। আমাৰ এই বাছ ফিডৰ জৰিয়তে ৰাইজলৈ এটি অনুৰোধ, ৰাইজ অবিহনে অনুষ্ঠান কেতিয়াও সম্পূৰ্ণ নহয়। অহা 11-12 নৱেম্বৰ অনুষ্ঠিত হ'বলগীয়া অষ্টম বাৰ্ষিক সৰু বালিপাৰা ৰাস মহোৎসৱত আমি 2 দিনৰ কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। হয়, নিশ্চিতভাৱে উদযাপন সমিতিৰ আন বিষয়ববীয়াসকল যিহেতু আছে, মই আন এগৰাকী ব্যক্তিৰ কাষলৈ এইখিনিতে যাবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু ৰাসলৈ বেছিদিন নাই আৰু বালিপাৰা ৰাসখনৰ লগত আপোনালোক প্ৰতি বছৰে ওতঃপ্ৰোতভাৱে জড়িত থাকে, এইবাৰো খুব উলহ মালহেৰে আৰু এক আকৰ্ষণীয় অনুষ্ঠান। ইতিমধ্যে সম্পাদক ডাঙৰীয়াই কৈছে যে মূল আকৰ্ষণ হিচাপে অভিনেত্ৰী সুনীতা কৌশিকৰ লগতে শিৰোমণি খ্যাত মানস ভাগৱতী ডাঙৰীয়াকো এই ৰাসখনত আমন্ত্ৰণ জনোৱা হৈছে। কি ক'ব, যিহেতু বেছিদিন নাই ৰাসত? হয়, মই সকলোকে আমাৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মানে কি, আমাৰ বালিপাৰাত যিখন ৰাস হয় প্ৰতি বছৰে এটা গৰিমা আছে আৰু এই গৰিমা আমি এইবছৰো অতি ৰাখিবলৈ আমি অপাৰ চেষ্টা কৰি আছোঁ। আৰু আমাৰো ৰাসৰ যি আখৰা এই পূৰ্ণগতিত চলি আছে। আৰু আমি ভাবোঁ যে আমাৰ ৰাইজৰ ইয়াত ৰাইজে যি সঁহাৰি কৰিছে, গোটেইকেইখন গাঁও আমি সামৰি লৈছোঁ আৰু প্ৰতিখন গাঁৱৰ পৰাই আমাৰ ইয়াত যি আমাৰ ইয়াত সহযোগী কৰিছে তেওঁলোকে অভিনয় কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ কাৰণে আমি মানে বেছি উৎসাহ পাইছোঁ আৰু আশা কৰোঁ ৰাইজে আমাক এই উৎসাহ
সদায় অটুট ৰাখিব আৰু আমি এই ৰাসখনত সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ অসমৰ আশে পাশে যিমান কেইখন আমাৰ গাঁও আছে আমাৰ জিলা গোটেইকেইখনে মানে মানুহ ইয়াত আহিব আমি তাকে আশা কৰিছোঁ আৰু সকলোকে ৰাসলৈ নিমন্ত্ৰণ জনাইছোঁ হয় নিশ্চয় খুব সুন্দৰ কথা কৈছে বালিপাৰা ৰাসৰ এক গৰিমা আছে হয় মই পুনৰ বালিপাৰা ৰাস উৎসৱৰ আখৰাস্থলীৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম আচলতে এনেধৰণেই শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীয়ে ব্যস্ত হৈছে আখৰাস্থলীত মই পোনে পোনে দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ